আজি আমি মাছৰ লগত ঔটেঙা বনাম। এতিয়া আমি মাছখিনি ফ্ৰাই কৰি ল'ম। প্ৰথমতে তেল দিম, তেলটো গৰম হোৱাৰ পিছত মাছটো ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰিম। হৈ গ'ল। এতিয়া মাছৰ লগত ঔটেঙা বনাম। এয়া চাওক ঔটেঙা। জলকীয়া দিলোঁ, পিঁয়াজ দিলোঁ, লাহেকৈ অকণমান ফ্ৰাই কৰি ল'ব লাগিব। এই টেঙাখিনি ফ্ৰাই কৰি ল'ম, কাৰণ টেঙাটো বিজলীয়া নহ'বৰ কাৰণে আপোনাক ফ্ৰাই কৰি ল'ব লাগিব। এতিয়া আমি পানী দিম অকণমান। বস্তুটো বইল হ'বৰ কাৰণে এতিয়া আমি পানী দিলোঁ। দিম অকণমান চাউলৰ গুড়ি, এনেকৈ চাউলৰ গুড়ি দিম অকণমান। এতিয়া আমি মাছ দিম। ইয়াত মাছৰ পিচকেইটা ইয়াতে দিম এতিয়া। তাৰপিছত নিমখ দিয়াৰ পিছত আকৌ ঢাকনিটো লগাই দিম। এতিয়া মছলা পাত দিম। ঢাকনিটো লগোৱাৰ আগত মছলা পাতটো দি দিম। এইটো আমাৰ ঘৰৰে হয়, যোনটো পাত আমি প্ৰায় ব্যৱহাৰ কৰোঁ। হৈ গ'ল। এতিয়া নমাব পাৰিম আমি। খাই লওক, গোটেইখিনি কমপ্লিট হৈ গ'ল। খাবলৈ ৰেডি। আজি আমি কলপাতত খাম। এয়া গোটেইবিলাকে খাবলৈ ৰেডি হৈছে।